নমস্কাৰ বন্ধুসকল, মই বিনোদ শৰ্মা। আজি আপোনালোকৰ আগত নতুন ভিডিঅ'লৈ পুনৰবাৰ আহিছোঁ। বন্ধুসকল, আজি আপোনালোকে জানিব পাৰিব পে'টিএম কি হয়, পে'টিএমত লগইন কেনেকৈ কৰে আৰু ইয়াৰ পৰা কি কি কৰিব পাৰে। বন্ধুসকল, পে'টিএম হ'ল পে' থ্ৰু মোবাইলৰ থ্ৰু পে'মেণ্ট কৰা। বন্ধুসকল, ইয়াক লগইন কৰিবলৈ হ'লে আপুনি প্ৰথমতে প্লে' ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা পেজ খোল খাব। তাতে আপোনাৰ লগইন আৰু ক্ৰিয়েট এ নিউ একাউণ্ট বুলি থাকিব। যদি আপুনি এক্সিষ্টিং কাষ্টমাৰ হয়, লগইনত যাব। যদি আপুনি পে'টিএম নতুনকৈ খুলিব বিচাৰিছে, তেনেহ'লে আপুনি ক্ৰিয়েট এ নিউ একাউণ্ট কৰিব। ক্ৰিয়েট এ নিউ একাউণ্ট কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা পেজ খোল খাব। তাতে আপোনাৰ 1 নম্বৰতে মোবাইল নম্বৰ দিব ক'ব। মোবাইল নম্বৰ দিয়াৰ পিছত আপোনাৰ 2 নম্বৰতে তলত আপোনাৰ চাব পাছৱৰ্ড বুলি থাকিব। পাছৱৰ্ড বনাবলৈ ক'ব। পাছৱৰ্ডটো আপোনাৰ মিনিমাম 7 কেৰেক্টাৰ হ'ব লাগে। এলফাবেট আৰু নাম্বাৰ মিক্স হ'ব লাগে। তাৰপিছত আপোনাৰ তলতে ইমেইল বুলি থাকিব। আপুনি মেইল আইডি দিব পাৰে আৰু আপুনি উইদাউট মেইলতো আপুনি পে'টিএমত লগইন কৰিব পাৰে। মেইলটো অপশ্যনেল হয়। তাৰপিছত আপুনি ক্ৰিয়েট এ নিউ একাউণ্ট কৰি দিব। তাৰপিছত আপোনাৰ ক্ৰিয়েট এ নিউ একাউণ্ট কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব। মোবাইল নাম্বাৰত এটা OTP যাব। সেই মোবাইল নাম্বাৰত যিটো OTP যাব, সেই OTPটো আপুনি ইয়াতে ভৰাই দিব। ভৰাই দিয়াৰ পিছত আপোনাৰ যি মোবাইল নম্বৰ হয় ভেৰিফাই হৈ যাব। তেতিয়া আপোনাৰ একাউণ্টটো ছাকচেছফুলি ক্ৰিয়েট হৈ যাব। তাৰপিছত আচলতে পে'টিএমৰ পৰা কি কি কৰিব পাৰে। বন্ধুসকল, পে'টিএমৰ পৰা বহুত কিবা কিবি কৰিব পাৰে। LIC প্ৰিমিয়াম দিব পাৰে, ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰিব পাৰে, TV ৰিচাৰ্জ কৰিব পাৰে, মোবাইল ৰিচাৰ্জ কৰিব পাৰে, মানি ট্ৰান্সফাৰ কৰিব পাৰে, শ্বপিং কৰিব পাৰে, আপুনি টিকেট কাটিব পাৰে, ফ্লাইটৰ হওক, ট্ৰেইনৰ হওক, আৰু বন্ধুসকল বহুত কিবা কিবি কৰিব পাৰে। আপুনি পে'টিএম এপটো ডাউনলোড কৰি যেতিয়া চাব, তাতে আপোনাৰ বহুতখিনি ফিচাৰ্ছ আছে। আপুনি যেতিয়া চাব তেতিয়া নিশ্চয় বুজি পাব। ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব। আপুনি যদি আমাৰ চেনেলত নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কিবা জানিবলগীয়া থাকিলে আপুনি কমেণ্টত কমেণ্ট কৰি সুধিব পাৰে। ধন্যবাদ।